নমস্কাৰ, মই শান্তনু। আগবেলা ভাত সাজ খাবলৈ তিনিটা ওলাই আহিলোঁ জামুগুৰিলৈ বুলি। জামুগুৰিৰ প্ৰায়ে ঢকুৱাখানা গিলামৰৰ মেইন হাইৰোডৰ কাষতে থকা ৰক্তিম বৈষ্ণৱ হোটেল পালোহি। হোটেলখনৰ এফালে বৰ্তমান পুনৰ মেৰামতি কৰা হৈছে। ঢকুৱাখানাত যদি 100 টকাত গাহৰি খাম বুলি ভাবিছে তেন্তে এইখন বেষ্ট হোটেল হয়। সোমাই আহিয়ে ফেনখন দেখিলোঁ। এনেই নকয়, আছামিজ নট ফৰ বিগিনাৰ্ছ। আমি বহুত সোনকালে আহিছিলোঁ, সেইবাবে বনাই নোহোৱাত ইণ্ডিয়া অষ্ট্ৰেলিয়া খেলচোৱাত লাগি গ'লোঁ। অলপ সময়ৰ পাছতে ভাত আহি পালেহি। ভাত, দালি, গাহৰিৰ লগতে আৰু কিবা কিবি আছিল। নৰ্মেলি গাহৰিৰ 2টা আইটেম দিয়ে। আমাৰ সোনকাল হোৱাত কেৱল লাই গাহৰিহে পালোঁ। গাহৰিৰ পেটু, গাহৰি কাণ এইবোৰো ইয়াত পোৱা যায়। আহি মুনৰ পুতেকৰ বাৰ্থডেৰ বাবে বজাৰ কৰি মিৰিণ্ডা এটা খাই খাই ঘৰলৈ আহিলোঁ। পুনৰ বাইকখন লৈ ওলাই আহিলোঁ ঢকুৱাখানা মহাবিদ্যালয়ৰ স্বায়ত্তশাসিতৰ হীৰক জয়ন্তীৰ উদযাপনৰ উপলক্ষত হোৱা ৰাজহুৱা সভাত। সভাখনত আমাৰ বেটছৰ পাখি আৰু মইহে আহিছিলোঁ। সভাখন ভংগ হোৱাৰ পাছতে আহি পালোহি দি ভাইব। সোমাই ৱালখন চকুত পৰিল। ঢকুৱাখানাৰ লগতে অসমৰ সংস্কৃতিখিনিও অংকন কৰা হৈছে। অৰ্ডাৰ কৰিছিলোঁ চিকেন সিজলাৰ। এয়া পিছে মেমে ট্ৰিট দিছিল। তেওঁক কেমেৰাত উঠোৱাত অলপ প্ৰব্লেম আছিল, সেইবাবে উঠোৱা নহ'ল। অলপ আগতে গাহৰিৰ দৰে খাই আছিলে। কেমেৰাটো মূৰ কৰাৰ লগে লগে তাই লাজ চোৱা। পাখিক পঠাই ময়ো ঘৰলৈ ওলাই আহিলোঁ। বাৰু আজিলৈ ইমানেই। পুনৰ লগ পাম। বাই।